সো হে গাইজ ৱেলকাম টু গিটাৰ থ চ' আজিৰ ভিডিঅ'টো অকণমান বেলেগ হ'ব চ' যিহেতু এইকেইটা দিন বৰষুণ দি আছে আৰু বতৰটো ইমান ভাল নহয় চ' মই ঘৰতে আছোঁ বৰ্তমান আৰু আজি আপোনালোকক আমাৰ ঘৰৰ পৰিৱেশটো দেখুৱাম আমাৰ পৰিৱেশ মানে ঘৰৰ দেউতাই কিবা কিবি খেতি কৰিছে চ' তাকে অকণমান দেখুৱাম চ' আৰু যিটো ঘৰত খেতি কৰিব লাগে মানুহে কাৰণ আজিকালি আপোনালোকে জানে সকলো বস্তুতে ইমান ঔষধ থাকে কিবা কিবি কীটনাশক দ্ৰব্য বিভিন্ন ধৰণৰ বস্তু থাকে তো ঘৰত সকলোৱে অলপ হ'লেও কৰিব লাগে মানে খাবলৈ আৰু চ' আমাৰখিনি দেখুৱাই আছোঁ আপোনালোক চাওক ভিডিঅ'টো অলপ নৰ্মেল আৰু হ'ব চ' ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' প্ৰথমতে অকণমান ফুল কেইটামান দেখুৱাই দিওঁ আপোনালোকক ইমান ডাঙৰ নহয় বাগিচাখন সৰুৱে হৈ আছে অলপ দেখুৱাই দিওঁ অকণমান তো চাওক আপোনালোকে এইফালে গোলাপ এডাল আছে কিন্তু ইমান ফুলা নাই তেনেকৈ আৰু বিভিন্ন ধৰণৰ ফুল আছে এইডাল হৈছে তগৰ ফুল চ' আপোনালোকক দেখুৱাই আছোঁ আৰু বিভিন্ন ধৰণৰ ফুল আছে এনেকুৱা এইডাল গোলাপত দুটামান লাগিছে আৰু এইডাল এডাল আছে আৰু আছে এইডাল নয়নতৰা বগা মানে ইয়াৰ ৰঙা কালাৰ মানে পাৰ্পল কালাৰটোকে নয়নতৰা বুলি কয় চ' আমাৰ এইফালে এই বগা কালাৰটোক কথন্দা ফুল বুলি কয় এইটো গোহাঁইটো বিভিন্ন ধৰণৰ ইউজ কৰে চ' চাওক তাৰপাছত এইফালে আকৌ এডাল আছে তগৰ ফুল চাওক ইয়াত তগৰ ফুল বহুত ফুলি আছে একদম চাওক আপোনালোকে একদম তগৰ ফুলৰ সুগন্ধ বহুত ধুনীয়া একদম বহুত ভাল লাগে থাকিলে এইডাল আছে এইডাল ফুলৰ নামটো মই নাজানো তেনেকৈ আপোনালোকে জানিলে কমেণ্ট কৰিব পাৰে আছে পাত ফুল এনেকৈ বিভিন্ন আছে এতিয়া বৰ্তমান ইমান ফুলা নাই চ' আৰু এটা বস্তু দেখাই আছোঁ এইটো গোলাপ ফুল চাওক একদম ধুনীয়াকৈ ফুলি আছে আৰু এইফালে আছে জবা ফুল এডাল চ' এতিয়া আপোনালোকক খেতিখিনি দেখুৱাই আছোঁ বলক চ' তাৰ আগত চাওক আপোনালোকে এইখিনি কিমান আছে ইয়াত গোটেই এইবোৰ অগ্নি জলকীয়াৰ পুলি আছে প্ৰায় 30টামান আছে চাগে ইয়াত অগ্নি জলকীয়া আপোনালোকে চাওক তেনেকৈ ইয়াৰ পৰা ইয়ালৈকে আৰু ইয়াক চাওক আপোনালোকে ভোল জিকা একদম সকলো আছে তাতে আৰু এইফালে আছে অমিতা আপোনালোকে চাওক এতিয়া আপোনালোকে ওচৰত যাই দেখুৱাই আছোঁ তো চাওক আপোনালোকে এইবোৰ আছে ফুল তাৰপাছত এইবোৰ ফুল চাওক আপোনালোকে পূৰা লাগি আছে এইটো অলপ ডাঙৰ হৈছে চ' চাওক আপোনালোকে কেওফালে ফুল আছে আৰু এইটো এটা আছে কল ফুল চ' কলডিল আৰু এইবোৰ ফুল চাওক আপোনালোকে আৰু আপোনালোকে চাব পাৰে এইফালে আছে নাৰিকলৰ গছ তামোলৰ গছ আছে তাৰ লগতে আপোনালোকে চাওক এইবোৰ গোবৰ দি থোৱা আছে এইবাৰ লাউৰ গছ আছে বিভিন্ন ধৰণৰ গছ আছে আৰু গোবৰ দি থোৱা আছে যাতে ভালদৰে হয় এইফালে বেঙেনা আছে আৰু তাৰপিছত চাব পাৰে আপোনালোকে লাউৰ গছ আছে এইবোৰ তাৰপিছত এইবোৰ ফুল তাৰপিছত নেচেৰা আপোনালোকে চাওক এইবোৰ নেচেৰা আছে আৰু এইটো আপোনালোকে চাব পাৰে তিয়ঁহৰ আছে তিয়ঁহো ইয়াত ৰোৱা হৈছে এইবোৰ নেচেৰাৰ গছ তাৰপাছত এনেকৈ গোটেই মানে ভৰি আছে আৰু চাওক মোৰ ওপৰত গোটেই মানে এখন চাং টাইপৰ পাতি থোৱা আছে তাতে গোটেই ফুল জিকা সকলোবোৰ লাগি আছে চ' ইয়াত মানে একদম ঘূৰি থাকিব পৰা হৈছে চ' মানে সকলোৰে ঘৰত যদি এনেকৈ ঠাই থাকে তেতিয়াহ'লে খেতিটো কৰিব পাৰে যদি গাঁৱত থাকে যিসকল মানে মানুহ চহৰ বা টাউনত থাকে সেইসকল মানুহে নিশ্চয়কৈ ঠাইৰ অভাৱত কৰিব নোৱাৰে আৰু কিছুমানেতো কৰে চবকে চাব এইবোৰ বিলাহী তাৰপাছত এইবোৰ নেচেৰা একদম বিভিন্ন ধৰণৰ গছ তাৰপিছত আপোনালোকে চাওক অমিতা এইবোৰ কলগছ ইফালে আছে তাৰপাছত আপোনালোকে চাওক ইয়াত অমিতা আছে আনাৰস বিভিন্ন ধৰণৰ এইবোৰ বিলাহী এইবোৰ নিম গছ এডাল চ' নিম গছ মানে থাকিলে বায়ুটো পৰিষ্কাৰ হৈ থাকে আৰু এইবোৰ বিভিন্ন ধৰণৰ জলকীয়াৰ গছ চ' নিম গছে বায়ুটো পৰিষ্কাৰ কৰি ৰাখে সেইকাৰণে আমাৰ 3-4টামান আছে নিম আপোনালোক ধুনীয়াকৈ দেখুৱালোঁ চ' আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে আছিল চ' আপোনালোকেও ঘৰত এনেকুৱা আছে নে নাই কমেণ্ট কৰি ক'ব আৰু কৰিব লাগে অকণমান খেতি মানে নিজৰ বেচাখিনি নহয় নিজৰ খোৱাখিনি অন্ততঃ কৰিব লাগে আৰু যদি মানে আপোনালোকৰ এনেকুৱা সুবিধা থাকে ত' বাকী এইখিনি